নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মটন কাৰী ৰেচিপি। তাৰ কাৰণে মটন লৈ লৈছোঁ 1 কিলো আৰু এইফালে লৈ লৈছোঁ আদা, নহৰু, পিঁয়াজ লৈ লৈছোঁ 2টা সৰু সৰু, আৰু এইফালে লৈ লৈছোঁ আদা এডোখৰ, আৰু এইফালে ডাঙৰ পিঁয়াজ 4টা চকলা চকলকৈ কাটি লৈছোঁ একেবাৰে মিহিকৈ। এতিয়া এই মাংসখিনি দিয়াৰ কাৰণে মই মছলা ৰেডি কৰি ল'ম। এয়া দেখিবলৈ পাইছে জিৰা পাউডাৰ আৰু জলকীয়া গুড়ি আনি লৈছোঁ, লাল মিৰ্চ পাউডাৰ। এতিয়া এইখিনি মই এটা বাচনত মিক্স কৰি ল'ম। এয়া দেখিবলৈ পাইছে জিৰা গুড়ি 4 চামুচ দি লৈছোঁ, আৰু এতিয়া দিম জলকীয়াৰ গুড়ি। এই জলকীয়াৰ গুড়ি দি দিছোঁ 2 চামুচ জোখাৰে। আৰু দিম ইয়াতে চিকেন মছলাৰ গুড়িও দি দিম প্ৰায় 4 চামুচ জোখাৰে। আৰু এতিয়া দি দিম গৰম মছলাৰ গুড়ি। এই গৰম মছলাৰ গুড়িও দি দিম 3 চামুচ জোখাৰে। এতিয়া এই মছলাখিনিত অকণমান পানী মিহলাই ভালদৰে গুলি ল'ম, যাতে মছলাখিনি তেলত দিওঁতে জ্বলি নাযায়। তাৰ কাৰণে এই মছলাখিনি পানী অকণমান দি ভালদৰে চামুচেৰে এনেদৰে গুলি ল'ম। আৰু এইফালে মিক্সাৰ জাৰত দেখিবলৈ পাইছে জাতি জালুক মানে ব্লেক পেপাৰ, আৰু তাৰ লগতে আদা নহৰু পিঁয়াজখিনিও দি দিছোঁ। আৰু এইফালে গোটা ধনিয়া প্ৰায় 2 চামুচ জোখাৰে এই আদা নহৰুৰ লগতে একেলগে মিক্সাৰ জাৰত দি দিম। এয়া দেখিবলৈ পাইছে গোটা ধনিয়া 2 চামুচ। এতিয়া এই মিক্সাৰ জাৰত গোটেই মছলাখিনি মিক্স কৰি গুড়ি কৰি ল'ম। আৰু এইফালে এইখিনি সম্পূৰ্ণভাৱে মিশ্ৰণ হৈ গৈছে। আৰু ইয়াতে দি দিলোঁ 5টা লং। গুড়ি মছলাখিনিয়ে গোটেইখিনি পানী এবজৰ্ব কৰি লৈছে। আৰু এইফালে মাংসখিনি এতিয়া মেৰিনেট কৰি ল'ম। মাংসখিনি মেৰিনেট কৰোঁতে ইয়াতে কাটি থোৱা পিঁয়াজখিনিৰ আধা দি দিলোঁ, আৰু গুড়া মছলাখিনিৰ 2 চামুচ দি দিলোঁ। আৰু বাকীখিনি মানে মাংসখিনি ভাজোঁতে ব্যৱহাৰ কৰিম, সেইকাৰণে আধা আধা ৰাখি দিছোঁ। আৰু এতিয়া দি দিম কেঁচা মিঠাতেল। কিন্তু এই মাংসখিনি মেৰিনেট কৰোঁতে ইয়াতে নিমখ আৰু ৰংগুড়া ব্যৱহাৰ কৰা হোৱা নাই। অকল গুড়ি মছলাখিনি আৰু কাটি থোৱা পিঁয়াজ আৰু কেঁচা মিঠাতেল দি মাংসখিনি ভালদৰে মাখি লোৱা হৈছে, যাতে মছলাখিনি মাংসত লাগি ধৰে। এয়া দেখিবলৈ পাইছে আপোনালোকেও এনেদৰে 1 মিনিটমান সময় মাংসখিনি ভালদৰে মছলাৰে মাখি ল'ব, আৰু মাখি লৈ আকৌ 1 মিনিট 2 মিনিটৰ কাৰণে ৰাখি দিব। মানে মাংসত মছলাখিনি সানাৰ লগে লগে মাংসখিনি ফ্ৰাই নকৰিব, এনেদৰে অলপ সময় ৰাখি দিব। আৰু এইফালে মিক্সাৰ জাৰত লৈ লোৱা মছলাখিনি ৰেডি হৈ গৈছে। আৰু এয়া দেখিবলৈ পাইছে গৰম মছলা, ডালচেনি, আমি কাঠৰ টুকুৰা বুলি কওঁ, ডালচেনি আৰু ইলাইচি লৈ লোৱা হৈছে। আৰু এইফালে মাংস দিয়াৰ জোখেৰে 2টা আলু কাটি লোৱা হৈছে। এই আলুখিনি ভাজাৰ কাৰণে কেৰাহী বহাই দিছোঁ, আৰু কেৰাহীত দি দিলোঁ তেল। এতিয়া আলুখিনি ভাজাৰ আগতে নিমখ অকণমান দি লৈছোঁ, যাতে আলুখিনি দিওঁতে তেল ছিটিকি নপৰে আৰু আলুখিনিত নিমখ সোমায়।
আৰু আলুখিনি ভাজি থাকোঁতে ইয়াতে দি দিম ৰং গুড়া অকণমান, যাতে আলুখিনি ৰঙচুৱা হৈ উঠে। এয়া ৰং গুড়া দি দিলোঁ। এনেদৰে 5 মিনিটমান সময় আলুখিনি ভালদৰে ভাজি ল'ম। এয়া আলুখিনি আমাৰ সম্পূৰ্ণ ভাজি লাগি গৈছে, ৰঙচুৱাও হৈ উঠিছে। এতিয়া এখন থালত উলিয়াই ল'ম আলুখিনি। আলু ভাজি ৰৈ যোৱা তেলখিনিতে আকৌ অকণমান মিঠাতেল দি দিছোঁ মাংসখিনি ভজাৰ কাৰণে। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব। মাংসখিনি ভজাৰ আগতে তেল গৰম হোৱাৰ লগে লগে আমি দি দিলোঁ ডালচেনি আৰু ইলাইচি আৰু 2 তেজপাত। এতিয়া এইখিনি অকণমান তেলত লৰাই ভাজি লগাই ইয়াতে কাটি থোৱা পিঁয়াজখিনিও দি দিম। এয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি আপোনালোকে ৰঙচুৱা হোৱালৈকে ভাজিব, মানে সম্পূৰ্ণ ফ্ৰাই লগাব, সম্পূৰ্ণ ভাজি লগাব। আৰু এইফালে গুলি থোৱা গুড়ি মছলাখিনি এতিয়া তেলত দি দিম। এয়া দেখিবলৈ পাইছে, গোটেইখিনি মছলাই মই তেলত দি দিছোঁ, গুড়ি মছলা গুলি লোৱা। এতিয়া এইখিনি ভালদৰে লৰাই তেলৰ লগত মিহলি কৰি ল'ম। এয়া দেখিছে মছলাখিনি তেলত মিহলি হৈছে। আৰু এইফালে মিক্সাৰ জাৰত গুড়ি কৰি লোৱা মছলাখিনিও দি দিলোঁ। জাতি জালুক, নহৰু, আদা, পিঁয়াজ যিখিনি মই মিক্সাৰ জাৰত গুড়ি কৰি লৈছিলোঁ সেইখিনিও ইয়াতে দি দিলোঁ। এইদৰে দি অকণমান সময় ভালদৰে তেলৰ লগত মিহলি কৰাই, মানে ভাজি লগাই মছলাখিনি ইয়াতে দি দিম মাংসখিনি। এয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। এতিয়া ভালদৰে লাহে লাহে মাংসখিনি লৰাই দিম, যাতে মাংসখিনি তেল আৰু মছলাখিনি লাগি ধৰে। এনেদৰে কমেও 10-15 মিনিটমান ভাজি ল'ম। এতিয়াহে মই নিমখ দি দিলোঁ, মানে সোৱাদ অনুযায়ী 2 চামুচ নিমখ দি দিছোঁ। এনেদৰে দি আকৌ অকণমান সময় লৰাই থাকিম। এইমাত্ৰ যিহেতু মাংসখিনি দি দিছোঁ, সেইকাৰণে ঢাকনিখন লগাই নিদিওঁ। অলপ সময় এনেদৰে ভাজি ভাজি, মানে তেল এৰিলেই, মাংসখিনিয়ে তেল এৰিলেই ইয়াতে ঢাকনি লগাই দিম। এয়া মাংসখিনিৰ পৰা তেল ওলাবলৈ ধৰিছে। এতিয়া ভাজি থোৱা আলুখিনি ইয়াতে দি দিলোঁ। আলুখিনি দি আকৌ ভালদৰে লৰাই শেষত ঢাকনি লগাই দিম 5 মিনিট সময়ৰ কাৰণে। এয়া লগাই দিলোঁ ঢাকনি। এয়া দেখিবলৈ পাইছে আপোনালোকে, মাংসখিনিৰ পৰা সম্পূৰ্ণভাৱে তেল ওলাই আহিছে। আৰু এনেদৰে আকৌ এবাৰ ভালদৰে লৰাই মেলি সোৱাদ অনুযায়ী মাংসখিনি সোৱাদ জোখাৰে পানী দি দিম। আপোনালোকেও মাংসখিনি ভাজোঁতে বহুত সময় ভাজিব, কিয়নো মই যিহেতু কুকাৰত মাংসখিনি বইল কৰি লোৱা নাই, সেইকাৰণে বেছি সময়েই ভাজিব লাগিব। এয়া সোৱাদ অনুযায়ী দি দিলোঁ পানী।
আপোনালোকে কিমানখিনি জোল ৰাখিব বিচাৰে সেই হিচাপত পানী আন্দাজ কৰি দি দিব। এতিয়া এনেদৰে মই পানী দি দিলোঁ। এতিয়া লগাই দিম ঢাকনি লগাই দি গেছৰ জুইকুৰা ফুল স্পীডত দি কমেও 10-15 মিনিট ভালকৈ উতলিবলৈ এৰি দিম। এয়া দেখিছে সম্পূৰ্ণ উতল আহিছে। এতিয়া সেই মাংসত দিয়া আলুখিনি বাৰু মই ভাঙি নিদিওঁ। মাংসখিনি ভাঙি দিলে হয়তো জোলকণ ঘন হৈ যাব আৰু কিছুমানে হয়তো মাংসৰ আলু বিচাৰিব পাৰে, সেইকাৰণে আলুখিনি গোটাই ৰাখি দিম। যিহেতু আলুখিনি ভাঙি দিলে জোলকণ ঘন হৈ যাব, সেইকাৰণে আলুখিনি ভাঙি নিদিওঁ। আলুখিনি ভাঙাৰ কাৰণে জোলকণ ডাঠ হৈ যায়। এয়া আপোনালোকে দেখিবলৈ পাইছে আলুখিনি নভঙাকৈয়ে জোলকণ ডাঠ হৈ আহিছে, গ্ৰেভি হৈ আহিছে, মানে জোলকণ ঘন হৈ আহিছে। গতিকে আজিৰ আমাৰ ৰেচিপি মটন কাৰী ৰেচিপি খোৱাৰ কাৰণে সম্পূৰ্ণভাৱে ৰেডি হৈ আহিছে। এতিয়া মই গেছৰ জুইকুৰা অফ কৰি দিম। যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।